নৈতিক বেতাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টি অকণমান বেলেগ, কিনো বেলেগ হয় জানিবলৈ ভিডিঅ'টি শেষলৈ চাই থাকক। বেটাৰ চাগে আজি মাকৰ কাৰণে মনতে পৰা নাই, তাক লৈ সকলোৱে ব্যস্ত হৈ গৈছে বাছৰ। এইটো প্ৰথম বনভোজলৈ যোৱাৰ ভিডিঅ', সেই গতিকে ভিডিঅ'টি চাই থাকক আৰু কিবা এটা নতুন কিবা এটা হ'ব বুলি আপোনালোকক ভিডিঅ'টোৰ মাজেৰে দেখাম। বেটাই শান্ত সুস্থ হৈ বাহিৰলৈ ধুনীয়াকৈ চাই আছে। অৱশেষত মাকৰ গলাত আহিলে। আমিও আহি এতিয়া টেগেৰীয়া পিকনিক স্থলী পালোঁ। পিকনিকস্থলী আহি পালোঁ। এয়া চব পিকনিকত এতিয়া বৰ্তমান সকলোৰে কামবিলাক লৈ সকলোৱে ব্যস্ত হৈ গৈছে। আহক পিকনিকৰ কি হাঁহি ধেমালি কেনেকৈ কি কৰিলে তাকে অকণমান আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে দেখাওঁ। গাহৰি পোৰা এতিয়া ৰেডি হৈ আছে, গাহৰি পোৰা। বাকী ইফালে ভাতটো ৰেডি হৈ বনাই আছে আৰু সকলোৱে পূৰা বৰ্তমান ধুনীয়াকৈ এতিয়া ডান্স হ'ব। এতিয়া ডান্স আমাৰ মাজত আবু উঠি আহিছে। এতিয়া আবুৰ লাহেকৈ দেখা পাব এতিয়া ডিস্কো ডান্স। প্ৰথমতে আপোনালোকক কোৱা হৈছিলে যে ভিডিঅ'টো কিবা বেলেগ এটা হ'ব। বেলেগ আছিলে এইটোৱে যে আপোনালোকে আজি মোৰ ভইচটো দিলোঁ, ভিডিঅ'টোৰ বেলেগ সেইটোৱে আছিলে। ধন্যবাদ। এতিয়া যিহেতুকে আন্ধাৰ হৈ আহিছে, আমিও বৰ্তমান যাব ওলাইছোঁ ঘৰলৈকে। সেই গতিকে ভিডিঅ'টি আজি ইমানতে শেষ কৰিলোঁ। আপোনালোকৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।